মই বন্ধনতে সোমাইছিলোঁ বন্ধনৰ পৰা বহুত উপকৃত মই এতিয়া এখন স্কুটি লৈ এখন মোৰ দোকান খুলি লৈছোঁ মই স্কুটিখনতে মই সকলো বস্তু অনা নিয়া কৰোঁ মোৰ মানুহজন ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰিছিলোঁ এতিয়া বন্ধনৰ পৰা মই সহায় পাইছিলোঁ আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ মই আমাৰ এই গোটৰ পৰা আমি কোনো সুবিধা পোৱা নাই আমি সকলো গোটৰ পৰা মই বহুত উপকৃত হৈছোঁ মই ইয়াকে কৈ সামৰণি মাৰিছোঁ আজিৰ সভাত উপস্থিত বিভিন্ন মাইক্ৰ' ফাইনেন্সৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত বিভিন্ন গোটৰ সন্মানীয় মহিলা সদস্যসকল আজি আচলতে আমি ইয়াত এনেকৈ যে লগ খাবলগীয়া হৈছে সেইটো এটা দুখৰ বিষয় যে আমাক ইমানকৈ সহায় কৰি আছে এই মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে তাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপিত হৈছে যিসকলে এই অভিযোগটো আনিছে তেওঁলোকক মই প্ৰথমতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এইটো তেওঁলোকৰ কিবা কমিশ্যনৰ অংক আছে নেকি নে তেওঁলোকক কোনোবাই কৈছে যে আপোনালোকে এইটো কৰক কাৰণ আজি ইমান দিনে আমি এই ফাইনেন্স কোম্পানীসমূহৰ পৰা পইচা লৈ আমিতো চলি আহিছোঁ তেতিয়াতো কোনেও মাত মতা নাছিলে নে বেংকবিলাক কিছুমান বেংক দেউলীয়া হোৱাৰ কাৰণে এই বস্তুটো সক্ৰিয় কৰি তোলা হৈছে মই ভাবিছোঁ যে মোৰ বিচাৰ বিবেচনাৰে কাৰণ মই এতিয়া দেখিছোঁ যে যথেষ্ট সংখ্যক বেংকলৈ আজিকালি মানুহে লোন বিচাৰি নোযোৱা হৈছে আমাৰ এই ফাইনেন্স কোম্পানীবোৰ হোৱাৰ পৰা আৰু যিটোৱে আমাক এটা ভৱিষ্যতৰ বাট গঢ়াত আমাৰ মহিলাসকলক বহুত সহায় কৰিছে সেইটো হয়তো ইয়াত থকা সকলোৱে স্বীকাৰ কৰিব কিন্তু এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আজি যিসকল মহিলাই হয়তো অভিযোগ আনিছে তেওঁলোকে পইচাটো সৎ কামত ব্যৱহাৰ কৰা নাই সেইটো 101% চিয়'ৰ হয়তো তেওঁলোকে পইচাটো লৈছে হয়তো পুত্ৰ এখন বাইক কিনি দিছে নহ'লে হয়তো এটা দামী মোবাইল লৈছে হয়তো এটা LED টিভি লৈছে পইচাটো আজি সৎ কামত খৰচ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে অভিযোগটো উঠাইছে কাৰণ আজি আমি যে বহি আছোঁ ইয়াত বহুত দৰিদ্ৰ পৰিয়ালৰ এনেকুৱা মহিলা আছে তেওঁলোকে হয়তো ক'ৰবাত কাম কৰিছে কিন্তু যেনেকেই নহওক তেওঁলোকে ঋণটো পৰিশোধ কৰিছে আজি যদি আমি নিজৰ প্ৰতি প্ৰথমতে নিজে দায়বদ্ধ নহওঁ তেনেহ'লে আমি বেলেগক দুখ দি লাভ নাই আমি আজি পইচাটো লৈছোঁ আমি নিজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আমি আমাক যিকেইটা সংস্থাই আমাক সহায় কৰিছে তেওঁলোকৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আমি আমাৰ নিজৰ দুখটো আমি আজি বেলেগৰ গাত জাপি দিব নোৱাৰোঁ সেই মহিলাসকলে সেই কামতে কৰিছে বুলি ভাবিছোঁ তেওঁলোকে পইচাটো সৎ ব্যৱহাৰ কৰা নাই কোনোবাই গাহৰি ল'ম কৈছে কোনোবাই ছাগলী ল'ম কৈছে কিন্তু তেওঁলোকে কোনেও সেইবোৰ কৰা নাই নকৰি তেওঁলোকে এইবিলাক বিলাসিতাৰ কামত পইচা খৰচ কৰাৰ কাৰণে আজি এইটো গতি হৈছে মাইক্ৰ' ফাইনেন্সসমূহৰ প্ৰতি তেওঁলোকে আঙুলি টুৱাবলৈ লগীয়া পৰিস্থিতি হৈছে আৰু তেওঁলোকক এই ক্ষেত্ৰত যিসকল সংগঠনে সহায় কৰিছে সহযোগ কৰিছে আঙুলি টুৱাইছে মই সেই সংগঠনসমূহ মাতিছোঁ আমাক কেনে লিখিতভাৱে দিয়ক যে এইবিলাক মাইক্ৰ' ফাইনেন্স আপোনালোকে নল'ব আমি আপোনালোকক আৰ্থিকভাৱে সহায় কৰিম মোৰ ক'বলগীয়া ইমানেই মই সঁচাকৈ কৈছোঁ মোৰ আজি খুব মনত দুখ লাগিছে কাৰণ মই মানে নিজে দেখিছোঁ ইয়াত এই বৰ্ণালী আছে আমি বেছি দূৰলৈ যাব নালাগে বেলেগক নেদেখায় আজি তাই গোটৰ পৰা লোন লৈ তাই কেনেকৈ এটা ল'ৰা লৈ তাই এখন সংসাৰ চলাই আছে তাই বেলেগকো সহায় কৰে গতিকে মই ভাবিছোঁ যিসকলে এই দাবীবিলাক উত্থাপন কৰিছে আমি সকলোৱে তেওঁলোকৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগে উপস্থিত থকা সকলো